তেনেকৈ এটা মিলাপ্ৰীতিৰ ভাৱ, যিটো মৰম স্নেহ, সেইটো যে ইজনৰ লগত আনজনৰ লগত এটা সুন্দৰ এটা সম্পৰ্ক যে থাকিব লাগে, সম্পৰ্ক যে আছে, সেই দেখুৱাবৰ কাৰণে এই সম্পৰ্কবিলাক, এই মৰম স্নেহবিলাক দেখুৱাবৰ কাৰণে সেইটো কাৰণে যিটো চেষ্টা কৰা হৈছে, যিটো প্ৰয়াস কৰা হৈছে যে এনে এটা অনুষ্ঠান মই শলাগ লৈছোঁ, মই ধন্যবাদ দিছোঁ। যিবিলাক মানে কৰ্মকৰ্তাসকলে অশেষ কষ্ট কৰি আজি এনে সুন্দৰ এটা সভা নিয়াগি আলেলে মেন জঙ্গা কানা যে পাটা চিরাং জিলা একাডেমিক হিসাবে এজন ইনস্টিটিউশনাল হেড হিসাবে বেনাও কেদা আর 27 জন যাতে চিরাং রেন তিনা আদিবাসী কো হেনা কোয়া আর অল আদিবাসী কো হেনা কোয়া যেটা আমার সমাজ কেনেকে পাটা নাম কমিটি বেনাও কেদা মইতে জেলা বানাও দাঁড়িয়া ওনা ইয়েতে নাম বেনাও কেদা সাথ সাথে পাটা মুকলি হবা বারে উইলসন হাসদা বরগয়ারি আমার সমাজত কিমান ডেন্টাল কলেজ রে প্রিন্সিপাল মই আপোনালোকৰ পৰা মই বিদায় ল'ম বুলি ভাবিছোঁ। হাই স্কুল ৰেন আৰু সঁচাকৈ প্ৰিন্সিপাল মই দেখিছোঁ বিভিন্ন দূৰ দূৰণিৰ পৰা আহিছে বিভিন্ন আপোনালোকৰ যিটো এছ'চিয়েশ্যনৰ কৰ্মকৰ্তাসকলে, বিভিন্ন সংগঠনৰ কৰ্মকৰ্তাসকলে দূৰ দূৰণিৰ পৰা আহি আজিৰ এই সভাখন বিশেষভাৱে আকৌ সৌন্দৰ্য বঢ়াইছে। মই দেখিছোঁ যে ইয়াতে মোৰ কলেজত পঢ়া বহুতো ল'ৰা ছোৱালীবিলাক আছে, আৰু মই দেখিছোঁ এই অঞ্চলৰ পৰা বহুত আমাৰ চান্তাল আৰু উৰাও যিটো পুৰুষ বুলি কয়, তেওঁলোকে বহুত মোৰ কলেজত পঢ়ি পেলাই বি এ পাছ কৰিব পাৰিছে, আৰু বহুতে বি এ পাছ কৰাৰ পিছত এনেও কমপ্লিট কৰিলে। আৰু মোৰ মনত আছে এই অঞ্চলৰ পৰা দুজনী ছোৱালী এই গাঁৱৰ পৰা বি এ পাছ কৰি এজন হয়তো এম এ পাছ কৰিলে। যিজনৰ মোৰ মনত আছে আমাৰ এই ৰাম মই চিৰাং ডিষ্ট্ৰিক্টৰ জেনেৰেল ছেক্ৰেটাৰী এতিয়া এক্স আজি নতুন কমিটি হৈ গ'ল। মই আজিৰ পৰা এক্সত আছোঁ। হয়, আজি যেহেতু চহৰাই আতাংগাৰাম পৰৱ উদযাপন হৈ আছে, কি ক'ব এই সন্দৰ্ভত? যিটো চহৰাই আতাংগৰা বুলি ক'লে আমাৰ আদিবাসী বিশেষকৈ চাওতাল, উৰাও, মুণ্ডা এটা পৰৱ যে চহৰাই আতাংগাৰাং। বিশেষকৈ আমি আতাংগাৰাং পৰৱটো আমি ওপৰ লেভেলত যাতে আসাম চৰকাৰলৈকে আমি মেছেজ দিব পাৰোঁ যে যিটো চহৰাই পৰৱ আছে সেইটো আমাৰ সকলোৱে আদিবাসী ৰাইজসকলে গম পায় আৰু পালন কৰে, আৰু এটা নিৰ্ধাৰিত সময় নিৰ্ধাৰিত কৰে যে চহৰাই পৰৱ দিনা এদিন আমাৰ অসম চৰকাৰৰ পৰা এদিন বন্ধটো দিব লাগে। কিন্তু চৰকাৰে এতিয়ালৈকে দিয়া নাই। চৰকাৰে দিয়া নাই। বিশেষকৈ ধৰিব গ'লে আদিবাসীৰ যিটো কৰম উৎসৱ সেইটো আমাক এদিন হ'লেও বন্ধ দিয়ে, কিয়নো এইটো আদিবাসীৰ উৎসৱ। এতিয়ালৈকে আমি পাব্লিচিটি কৰিব পৰা নাই। বিশেষকৈ আমি আসাম চৰকাৰলৈ এটা অনুৰোধ জনাইছোঁ যে চহৰাই পৰৱ এটা আদিবাসীৰ বিশেষ উৎসৱ। তো বিশেষ অনুৰোধ দিয়ে আসাম চৰকাৰক আমি জনাই দিব খুজিছোঁ যে চহৰাই উৎসৱ সেইটো মেইন চান্থাল উৰাওসকলৰ সকলোৰে এটা পৰৱ। গতিকে সেই পৰৱৰ দিনা এটা দিন ধাৰ্য কৰি আমাক এদিনৰ কাৰণে যিজনে বন্ধ কাৰ্যসূচী দিয়ে যেন। ᱤᱧᱟᱹᱜ ᱧᱩᱛᱩᱢ ᱫᱚ ᱡᱚᱣᱟᱱ ᱦᱟᱸᱥᱫᱟ, হিন্দু সান্তাল বিয়ে বৈশিরেন মজিৰা বিদিন মানে মানুহবিলাকৰ মাজত মই দেখিলোঁ বিদিন হৈ হিন্দু থাকিব পৰা নাই যে মদ খোৱাটো ভাল বুলি। বঙাবুৰু চবেই বেয়া পায়, কিন্তু
ᱛᱤᱱᱟᱹᱜ ᱛᱷᱟᱱ ᱯᱮ ᱵᱮᱱᱟᱣ বহুতে ᱠᱟᱜᱼᱟ? মদ কিয় খায় ᱡᱚᱛᱚ ᱠᱚᱛᱮ ᱢᱚᱬᱮ এই ᱜᱚᱴᱮᱡ পূজাৰ নামত খায় ᱪᱮᱫ ᱠᱚ কিবা থান? এটা সকাম হৈছে কিবা এক এটা নম্বরে মাঝি থান, দুই নম্বরে জাহের থান, এটা তিন অনুষ্ঠান নম্বরে হৈছে মসজিদ তাত থান, অলপমান মদ খাব লাগে তারপরে দেই কুডুম কি নাকি, বলে মদ তারপরে খাইছে? বট। নহয় জানো আৰু আর এনেও নডে ñeloᱜ ᱠᱟᱱᱟ মানুহবিলাকে হাᱺডি ᱠᱚ মেᱱᱟᱜ সমাজত ᱛᱟᱯᱮᱭᱟ। কিমান হ্যাঁ, কিছুমান হাᱺডি, মানুহ আছে এটা, একদম না, 24 মাঝি ঘণ্টাই থান মদ খাই আর থাকে না, মদ খাই থাকে ইয়ে গট ৰাতিপুৱালে হাᱺডি, মদ লাগে হাᱺডি, ভুৱাৰ আগতে সেদাই মদ লাগে অধিক সান্তাল কো মেনাগᱼᱟ। সেইবিলাক হাᱺডি মানুহৰ চুৰি অৱস্থাটো লেকাতে নোৱা হাᱺডি দেখা পাইছেনে হেৰি কানা। সেইবিলাক মানুহ কাম কৰে জানো ᱟᱫᱚ ᱡᱟᱦᱟᱸ ᱥᱟᱱᱛᱟᱞ ᱥᱚᱢᱟᱡᱽ সেইবিলাক মানুহৰ ঘৰত শান্তি আছে জানো ᱱᱚᱣᱟ ᱵᱤᱥᱚᱭ ᱛᱮ ᱛᱷᱚᱲᱟ ᱞᱟᱹᱭ ᱧᱚᱜ ᱢᱮ ᱦᱟᱺᱰᱤ ᱦᱤᱞᱟᱹᱜ ᱵᱟᱨᱟ ᱵᱮᱵᱚᱦᱟᱨ ᱫᱟᱨᱟ ᱞᱮᱠᱷᱟᱱ ᱥᱚᱞᱮ ᱯᱚᱲᱤ ᱟᱹᱰᱤᱜᱟᱱ ᱯᱟᱲᱤ ᱟᱹᱰᱤᱜᱟᱱ ᱦᱚᱲ ᱠᱚ ᱢᱮᱱᱫᱟ ᱦᱟᱺᱰᱤ ᱫᱚ ᱵᱟᱝ ᱵᱮᱵᱚᱦᱟᱨ ᱡᱚᱲᱟ ᱱᱚᱣᱟ ᱦᱟᱺᱰᱤ ᱧᱮᱞᱚᱜ ᱠᱟᱱᱟ ᱟᱫᱚ ᱪᱮᱫ ᱮᱢ ᱢᱮᱱᱟ ᱵᱟᱝ ᱟᱹᱫ ᱦᱤᱞᱳᱜ নিশ্চয় ᱠᱷᱚᱡ পাৰা ᱟᱵᱚ নাই। ᱥᱟᱱᱛᱟᱞ ᱵᱚᱭᱦᱟ ᱠᱚ ই কামো কৰিব পৰা নাই কাতে সি এলেহুৱা হৈছে সি কামত মনোযোগ দিব নোৱাৰে বাংলা যিবিলাকে মদ খাই থাকে সি মানুহ কেতিয়াও ভালকে কাম কৰিব নোৱাৰে সি ঘৰখন কেনেকে চলাব পান কাইৰা বাতাসা আপেল কো সি খেতি কৰিব নোৱাৰে ᱜᱚᱴ ᱴᱟᱺᱰᱤ ᱡᱟᱦᱟᱸ ᱧᱮᱞᱚᱜ ᱠᱟᱱ ᱛᱟᱯᱮᱭᱟ ᱥᱚᱦᱨᱟᱭ ᱫᱚ হাজিৰা ᱪᱮᱫ কৰিব নোৱাৰে ᱱᱚᱰᱮ ᱠᱷᱚᱱ ᱵᱮᱱ ᱪᱟᱞᱟᱜᱼᱟ ᱥᱮ ᱪᱮᱫ ᱞᱮᱠᱟ? ᱱᱚᱰᱮ ᱠᱷᱚᱡ ᱜᱮ ᱞᱮ ᱩᱢᱩᱜᱼᱟ যদি হাতত টকা যদি নাই ᱜᱟᱯᱟ ᱱᱤᱡᱮ ঘৰখন ᱴᱚᱞᱟ ᱨᱮᱞᱮ কেনেকে চলাব উমᱩᱜᱼᱟ ল'ৰা ছোৱালীবিলাক আচ্ছা কি ᱱᱚᱣᱟ ᱫᱚ পিন্ধিব ᱥᱚᱦᱨᱟᱭ ᱱᱟᱦᱟᱜ ᱥᱮ বিহু ᱯᱮ ᱢᱮᱛᱟᱜ ল'ৰা ᱠᱟᱱᱟ? ছোৱালীবিলাক ᱱᱚᱣᱟ কি ᱫᱚ খাব সহরাই ᱠᱟᱱᱟ তাৰ গৈনীকে ᱟᱫᱚ কি বিহু খাব ᱥᱟᱶᱛᱮ ᱱᱟᱦᱟᱜ ᱯᱮ ᱥᱚᱦᱨᱟᱭᱚᱜ ᱠᱟᱱ? হ্যাঁ বিহু সাথে ঘৰখন উন্নতি হ'ব জানো মানে ঋষি মুনি কো মনে কো ইয়ে কেদা কো এই কিরকুলন কাৰণে। কেদা কো আর ওনা সঙ্গে কো জুড়ি নিশ্চয়। কেদা নোয়া যে আপে এনেকা যদি স্বভাৱত যদি আমাৰ সমাজত চলিয়ে থাকে মেনতে সমাজখন কেনেকে ডেভেলপ হ'ব বাচ্চাও কেদা কো সেই তেনেকা ঘৰৰ ল'ৰা সন্ধিয়া ৰাতি মদ খাই কিনি ঘৰত সোমাই মতো আর কায়রা হাতত পান একো নাই এতিয়া মানে ল'ৰা ছোৱালীবিলাক খাবৰ কাৰণে একো নাই এতিয়া তিনিও ৰাতি আঁতৰে কি নডে খাব তপে ইয়াত উমুক কোনো মিদমৰে। নডে বাদ নয়টি বিচাৰ আঁতৰে। একো নাই চিন্তা নয়টি ভাৱনা আঁতৰে। নাই ঘৰখন এদিনৰ নয়টি পিছত আঁতৰে। এদিন ভাঙি গ'ল কিমান তিনিও দিন পে চহৰাই ঘৰবিলাক না। চুৰমাৰটো হৈ গৈ ᱥᱚᱦᱨᱟᱭ ᱫᱚ আছে ᱛᱤᱱᱟᱹᱜ ᱫᱤᱱ ᱯᱮ ᱥᱚᱦᱨᱟᱭᱚᱜᱼᱟ ᱱᱟᱦᱟᱜ? সরহাই মই কেতিয়াবা প্রথম হলো বিভিন্ন কামত লৈ দোসার হলো বঙ্গা গাঁৱত ঘূৰো তেসার হলো খুঁটো মই অবজাৰ্ভ কৰি থাকোঁ মনাৰে মই জালি, সিদিনা মনে আনে ৰিচেণ্টলি হাতত মই এটা হাতত চান্তালী তুলি গাঁৱত আৰু সোমাইছিলোঁ কিবা এটা কামৰ কাৰণে অলপমান